ডিমোৰ তেলখাদসমূহত বহু বিপদজনক কাম কৰিবলৈ বাধ্য বহু শিক্ষিত যুৱক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ভূমাফিয়া ঘুষখোৰ দালাল আৰু দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে যিমানেই কঠোৰ নহওক কিয়, ইয়াৰ মাজতে এনে একাংশ দৈনিক নতুন নতুন কৌশলেৰে এতিয়া নিবনুৱাসকলক লক্ষ্য হিচাপে লৈ লুণ্ঠন কাৰ্য অব্যাহত ৰাখিছে। এই চিণ্ডিকেট কাৰ্য সংঘটিত হৈছে উজনি শিৱসাগৰ জিলাৰ ডিমোৰ তেলখাদসমূহত অস্থায়ীকৈ কৰ্মসংস্থাপন দিয়াৰ নামত। উচ্চ শিক্ষিত নিবনুৱা যুৱকক অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদ কাম দিয়াৰ নামত এটা দালালি চক্ৰই চলাই আহিছে স্থানীয় যুৱকসকলৰ ওপৰত শোষণ আৰু নিষ্পেষণ। ডিমোৰ কলিয়াপানী চাহ বাগিচাৰ খৰখচ চাহ গছ উচ্ছেদ কৰি বৰুৱা চাংমাই পথাৰত অইল ইণ্ডিয়া লিমিটেডৰ তেলখাদত স্থানীয় যুৱকক বিভিন্ন কামৰ বাবে নিয়োগ কৰাই খাদৰ বহু বিপদজনক কাম কৰিবলৈ বাধ্য বহুত শিক্ষিত যুৱক। উল্লেখ্য যে উক্ত তেলখাদত উচ্চ শিক্ষিত নিবনুৱা যুৱকসকলক তৈলখাদৰ কাম দিয়াৰ নামত অমন নামৰ যুৱক এজনে লুণ্ঠন চলাই অহাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱকসকলে। হৈছে কাৰণ ইমান কম মানে কি আজিকালি হাজিৰা কাম গ'লেও সেই 350 বেছিয়ে পায় চাগে, 400মান পায় নেকি। অইলৰ কাম কৰিছে ন, আৰু ৰিক্সো বহুত কাম, কেমিকেলৰ কাম, সেইটো কাৰণে বিপদ নথকা নহয়, বিপদ আছে। কেমিকেলৰ কাম আমাৰ হেৰি কেমিষ্টবোৰে কয় আৰু অকণমান ছেফটিত কামবোৰ কৰিবা। ছেফটি কেনেকুৱা কোনে দিছে? ছেফটি গ্লোভছ দিয়ে বাৰু, মাস্ক দিছে। এই কামটো কেনেকুৱা ধৰণৰ? অইলৰ কি কাম কৰি আছে আৰু কিমান টকাকৈ মানুহ পায়? কোনে নিযুক্ত কৰিছে? কেনেকৈ এপ্লাই কৰিছিলে আপোনালোকে? আমিতো আমাৰ এই আমাৰ দাদা এজন আছে অমন মিধা বুলি, তেওঁ আমাক খবৰ দিছিলে এই এনেকুৱা কাম হ'ব বুলি। আমাৰ পৰা তেওঁ ডকুমেণ্টছবোৰ ল'লে। তাৰপিছত কামবোৰ তাৰমানে হেৰি কৰিব লাগে, আমি কেমিকেলৰ বস্তা থাকে, তাৰপিছত ড্ৰাম কিছুমান থাকে, সেইবোৰ মিক্স আপ কৰি হেৰি ঢালিব লাগে তাত। কিমান দিয়ে মানুহ? দিনে হেৰি 350 টকাকৈ দিয়ে। 350? অঁ, চলিবলৈ হয়নে? চলিবলৈ অকণমান দিগদাৰ হয় বাৰু। কি ক'ব, এইটো নিবনুৱাক বঢ়াই দিয়াটো বিচাৰে নেকি? অঁ, অকণমান বঢ়াই দিলে ভাল পালোহেঁতেন। আমি কৈছিলোঁ বাৰু বঢ়াবলৈ, কিন্তু তেওঁলোকে হেৰি কৰা নাই। এইটো কামটো কোনে, অইলে কৰাইছে নে ঠিকাদাৰে কৰি আছে? এইটো ঠিকাদাৰে কৰাইছে। ঠিকাদাৰে কৰি আছে। অইলে গম পাই না মই 350 কাম কৰি আছোঁ? এইবোৰতো নাজানিম, আমাৰতো হেৰি দিন হাজিৰা কৰা মানুহ, আমি কামহে কৰিব। শিক্ষিত নিবনুৱা নহয় জানো? হয়। আপুনি কওকচোন, দৰমহাটো কেনেকৈ হয়, কিমানকৈ দিয়ে, সদায় মাহে পায়নে? মাহে মানে কি, আমাৰ ঠিকাদাৰজন কৈছিলে যে 20 তাৰিখ এমাহ হয়। তাৰপিছত এতিয়া দৰমহাটো মানে কি প্ৰচেচিং হওঁতে 10-15 দিনমান লাগি যায় মানে, তো 45 দিনৰ মূৰত মানে এমাহৰ দৰমহা পাওঁ মানে। তো মানে ঘৰ চলাবলৈ অকণমান সমস্যা হৈছে আৰু যিহেতু ঠিকাদাৰৰ আণ্ডাৰত, গতিকে ঠিকাদাৰহঁতে অকণমান ক'ৰবাৰ পৰা মেনেজ কৰি পিনে কৰিব লাগিছে। কিন্তু অইলৰ পৰা পোৱাই ঠিক আছে। আৰু কিমান ডেইলি হাজিৰা কিমান? 350 মাহে মানে কি, আমাৰ ঠিকাদাৰজন কৈছিলে যে 20 তাৰিখ এমাহ হয়। তাৰপিছত এতিয়া দৰমহাটো মানে কি প্ৰচেচিং হওঁতে 10-15 দিনমান লাগি যায় মানে, তো 45 দিনৰ মূৰত মানে এমাহৰ দৰমহা পাওঁ মানে। তো মানে ঘৰ চলাবলৈ অকণমান সমস্যা হৈছে আৰু যিহেতু ঠিকাদাৰৰ আণ্ডাৰত, গতিকে ঠিকাদাৰহঁতে অকণমান ক'ৰবাৰ পৰা মেনেজ কৰি পিনে কৰিব লাগিছে। কিন্তু অইলৰ পৰা পোৱাই ঠিক আছে। আৰু কিমান ডেইলি হাজিৰা কিমান? 350 খাদ হৈ আঠাবাৰী বৰুৱা চাংমাইত পৰে এইটো। আমি কেমিকেল ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ। কি কাম কৰি আছে? কেমিকেলৰ যিখিনি কাম হয় আৰু কেমিকেলৰ কামখিনিয়ে কৰিব দি আছে আৰু পাৰ্মানেণ্টটো দৈনিক হাজিৰা ছিষ্টেমতে দিছে। কেনেকৈ দিছে হাজিৰা? হাজিৰা আমাকতো ঠিকাদাৰে পাৰ ডে 350 টকাকৈ দিছে। পাৰ ডে? এপ্লাইটো তেনেকৈ হেৰি কৰা হোৱা নাছিলে, কাম লোকেল ল'ৰাক দিয়া হ'ব বুলি কি কয় হেৰি ডকুমেণ্টছ বিচাৰিলে আৰু কেমিকেলত কাম কৰিব দিছে। কোনে দিছে গম নাপাওঁ। দৰমহাটো কোনে দিয়ে বাৰু? দৰমহাটো অমন বুলি মানে তাকে আমি হেৰি কাগজখিনি দিছিলোঁ, এই দৰমহাটোতো আমি তাৰ পৰাই পালোঁ বাৰু। কিমান কি পায়? পাৰ ডে 350কৈ হ'লে মন্থলি 10,500 টকা হয়। এতিয়া মানে কি সেইটো পইচা ঘৰ চলাবলৈ হয়নে নহয়? নিজেই চলিব পাৰে নোৱাৰে? সেইটোতো বহুত কমেই হয় 350 হাজিৰাটো। সেইটোতো অসুবিধা হয়। কিবা ক'বনে, চৰকাৰে কিবা ক'বনে যে নিবনুৱা যিহেতু আপোনালোকে শিক্ষাও নিবনুৱা জানো? দৰমহা পাতিবোৰ অলপ ভালকৈ দিলে ভাল আছিলে, যিহেতু কামটোতো টেম্পৰেলি বুলিয়ে শুনিছোঁ, হেৰি পাৰ্মানেণ্টটো নহয়। তো দৰমহা পাতি ভাল হ'লে আৰু ভালেই আছিলে। এনেই কিমান আশা কৰে? আশাটো
500-600 টকামান হ'লে ভাল হয় আৰু